জিলাৰ খবৰ সহযোগ কৰিছে ব্লুবাৰ্ড একাডেমি হাতচিঙিমাৰী 2 বছৰৰ ঊৰ্ধৰ শিশুৰ বাবে প্লে স্কুল আৰু পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ্থীৰ গুণগত শিক্ষাৰ নামভৰ্তি চলি আছে মেডি ট্ৰাষ্ট হেল্থ কেয়াৰ চেণ্টাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দ্বাৰা উন্নতমানৰ সোনোগ্ৰাফি ডক্টৰ চেম্বাৰ আৰু ল্যাবৰেটৰীৰ সুবিধা একেলগে কম খৰচত আৰু গ্লোবাল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ড কম্পিউটাৰ শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান দক্ষিণ হালমাৰা মানকাছাৰ জিলা পৰিষদৰ ডেপুটি সিইও ইমতিয়াজ মণ্ডলক আজি দুৰ্নীতি নিবাৰক শাখাই ঘুষ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰিছে হেকামাৰী উন্নয়ন খণ্ডৰ বিডিঅ'ৰ দায়িত্বত থকা ডেপুটি সিইও গৰাকীয়ে জল জীৱন মিছন আঁচনিৰ এখন প্ৰকল্প হস্তান্তৰ কৰাৰ বাবে 10,000 টকাৰ উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা 7জনীয়া দুৰ্নীতি নিবাৰক শাখাৰ দল এটা আজি দিনৰ প্ৰায় 2 বজাত হাতচিঙিমাৰী জিলা পৰিষদৰ কাৰ্যালয়ত ঘুষখোৰ বিষয়া ইমতিয়াজ মণ্ডলৰ বিৰুদ্ধে অভিযান চলাই তেওঁক হাতেলোতে গ্ৰেপ্তাৰ কৰে বিষয়াজনৰ ঝাওডাঙাস্থিত বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাৰ দুজনীয়া দলে বিয়লি 5 বজাৰ পৰা প্ৰায় এঘণ্টা সময় অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই বিষয়া ইমতিয়াজ মণ্ডলক গ্ৰেপ্তাৰৰ পাছত জিলাখনৰ সাংবাদিকৰ ওচৰত কোনো তথ্য সদৰি কৰা নাই নিশা প্ৰায় 8:30 বজাত বিষয়াজনক হাতচিঙিমাৰী জিলা চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি গুৱাহাটীলৈ লৈ যায় লক্ষণীয় যে ঘুষখোৰ ডেপুটি সিইও গৰাকীয়ে দীৰ্ঘদিনৰে পৰা এইদৰে ঘুষ লৈ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে আনকি কিছুদিন পূৰ্বে জিলাখনৰ কঠালবাৰী গাঁও পঞ্চায়তত উন্নয়নৰ কামত দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি বিষয়াজনে মেনেজ হৈ দুৰ্নীতিৰ তদন্তৰ পাছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে কঠালবাৰী গাঁও পঞ্চায়তৰ এইগৰাকী অভিযোগকাৰীয়ে কঠালবাৰী গাঁও পঞ্চায়তৰ 1 কোটি টকাৰ কামৰ কেলেংকাৰীৰ বিষয়ে আমি 4-5 মানৰ স্বাক্ষৰ লৈ সিও ছাৰক আমি ইনকোয়াৰিৰ কাৰণে আমি এটা অভিযোগ দিছিলোঁ অভিযোগৰ ভিত্তিত ইমতিয়াজ মণ্ডলে ইনকোয়াৰি কৰিবলৈ গৈছিল ইনকোয়াৰি কৰিবলৈ গৈ প্ৰতিটো কামতে বিসংগতি ধৰা পাইছিল ধৰা পোৱাৰ পিছত ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়া আহিছিল যে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আমি কাম কৰাম যিবিলাক কাম আধাৰো হৈ আছে আমি কৰাম কিন্তু দুৰ্ভাগ্য দুখৰ বিষয় যে 1 বছৰ হৈ যোৱা নাই আজি কালি আমি গম পাইছে পঞ্চায়তৰ কি কয় আপোনালোকৰ কাৰ্যকাল শেষ হৈ গ'ল কিন্তু তাৰ আগতে কোনো এটা একডালি মাটিও আমাৰ কোনো এটা কামতে দিয়া নাই যত কোটি টকাৰ বৃহৎ কেলেংকাৰী হৈছে ইয়াৰ দ্বাৰা কি হৈছে আপোনালোকে কওক যে কিবা আন্ডাৰষ্টেণ্ডিং হৈছে নহলে ইমান এটা বৃহৎ কেলেংকাৰী হোৱাৰ পিছতো কিয় নীৰৱ হৈ আছিল আমি কেইবাবাৰো আহিছিলোঁ লগ ধৰিবলৈ কিন্তু আমাক কোনো পাত্তাই দিয়া নাই গতিকে আমি আজি ভাল পাইছো যে পাপ কৰিলে তাৰ প্ৰাচিত্য ভোগ কৰিব লাগে তাৰ প্ৰতিফলন আজি আমি পালোঁ গতিকে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে যে ডিৰেক্টৰ অফ CM ভিজিলেন্স কাম এন্টি কৰাপশ্যনৰ যিটো বিভাগ ইয়াত আহিছে যাতে উচিত তদন্ত কৰি প্ৰতিটো কামৰে উচিত তদন্ত কৰি যাতে আইনগতভাৱে শাস্তি বিহা হয় তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী তথা যি বিভাগটো ইয়াত আহিছে তাক আমি অনুৰোধ জনাইছোঁ ধন্যবাদ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ ৰাজচক্ৰৰ অধীনত থকা 11 নম্বৰ লটৰ গাঁও প্ৰধান সাইদুল হকক আজি জিলা প্ৰশাসনে নিলম্বন কৰিছে উল্লেখযোগ্য যে হাতচিঙিমাৰীৰ ফুলেৰছৰ দ্বিতীয় খণ্ড ৰাজক গাঁৱৰ 11 নম্বৰ লটৰ গাঁও প্ৰধান সাইদুল হকে যোৱা কিছুদিন পূৰ্বে এগৰাকী যুৱকক প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল ভুক্তভোগী যুৱকজনে গাঁও প্ৰধানৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে একাংশ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত আজি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই গাঁও প্ৰধানজনক নিলম্বন কৰে লক্ষণীয় যে গাঁও প্ৰধানজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতো ৰহস্যজনকভাৱে খাৰুৱাবান্ধা আৰক্ষীয়ে গাঁও প্ৰধানজনক আজিলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাতচিঙিমাৰীত আজি জিলা প্ৰশাসনে 39খন দোকানত উচ্ছেদ অভিযান চলাই চৰকাৰী ভূমি বেদখল মুক্ত কৰিছে উল্লেখযোগ্য যে হাতচিঙিমাৰীৰ 3 আলি বটেৰ তলৰ পৰা মানকাছাৰৰ ঝনঝনি সংযোগী HM পথৰ দুয়োফালে 99 ফুটকৈ চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে যোৱা ডিচেম্বৰ মাহৰ পৰা জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ইতিমধ্যে হাতচিঙিমাৰীৰ 3 আলি বটেৰ তল কুচনিমাৰা আৰু দিয়াৰা এলেকাত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পাছত আজি হাতচিঙিমাৰীত উচ্ছেদ অভিযান চলায় HM পথৰ দুয়োপাৰে অবৈধভাৱে স্থাপন কৰা মুঠ 39খন দোকানত আজি এক্সকেভেটৰৰ সহযোগত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় এই উচ্ছেদ অভিযানত মানকাছাৰ ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ লগতে লাভ মণ্ডল আৰু কেইবাগৰাকী গাঁও প্ৰধান উপস্থিত আছিল লক্ষণীয় যে চৰকাৰী ভূমি বেদখলকাৰীসকলক জিলা প্ৰশাসনে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল ইয়াৰ পাছত অধিকাংশ দোকানীয়ে নিজৰ দোকানসমূহ নিজে টানি স্থানান্তৰ কৰাৰ লগতে বাকি থকা দোকানসমূহ জিলা প্ৰশাসনে এক্সকেভেটৰৰ জৰিয়তে উচ্ছেদ চলোৱা পৰিলক্ষিত হয়
হুকসৰ থানা এলেকাৰ হাজিৰহাটৰ পৰা কালি অপহৰণ হোৱা 13 বছৰীয়া ছাত্ৰীক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ফুলবাৰীত উদ্ধাৰ কৰা হৈছে। বৰপেটাৰ এগৰাকী যুৱতীয়ে এই কিশোৰী ছাত্ৰীগৰাকীক বিয়াৰ প্ৰলোভন দি অপহৰণ কৰাৰ অভিযোগ পোৱা গৈছে। হুকসৰ আৰক্ষীৰ তৎপৰতাত কিশোৰীগৰাকী উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী যুৱতীগৰাকীক ফুলবাৰী আৰক্ষীয়ে আটক কৰিছে। আজি বিয়লিৰ ভাগত ফুলবাৰী আৰক্ষীয়ে দুয়োকে হুকসৰ থানাত চমজাই দিয়াত ঘটনাৰ নতুন তথ্য পোহৰলৈ আহিছে। যুৱতীগৰাকীয়ে নিজে কিশোৰীগৰাকীক বিয়া পাতিব বুলি প্ৰলোভন দি ঘৰৰ পৰা পলুৱাই নিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ধাৰৰ বাবে হুকসৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মানকাছাৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঝাগৰছৰ বৌ বজাৰত আজি চোৰাং চেনিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই 15 বস্তা চোৰাং চেনি জব্দ কৰিছে। বাংলাদেশলৈ সৰবৰাহৰ বাবে চোৰাং চেনিখিনি সীমান্তৱৰ্তী এলেকাত থকা বৌ বজাৰত আনি জমা কৰা হৈছিল। গোপন সূত্ৰৰ ভিত্তিত মানকাছাৰ আৰক্ষীয়ে চোৰাং চেনিখিনি জব্দ কৰে যদিও চোৰাং কাৰবাৰত জড়িত সৰবৰাহকাৰী পলায়ন কৰিছে। লক্ষণীয় যে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ হুকসৰ থানা এলেকাৰ অধীনত থকা নদী আৰু চৰ সীমান্তইদি প্ৰায় প্ৰতিদিনে শ বস্তা চেনি চোৰাংভাৱে বাংলাদেশত সৰবৰাহ কৰা হয়। সমান্তৰালভাৱে কাটাতাৰৰ বেৰ থকা সীমান্তইদিও বাঁহৰ ঢেঁকীৰ সহযোগত চেনি চোৰাংকৈ সৰবৰাহ হ'বলৈ আৰম্ভ হৈছে। আজি জব্দ কৰা চেনিখিনি কাটাতাৰৰ বেৰ থকা সীমান্তইদি বাঁহৰ ঢেঁকীৰ সহযোগত সৰবৰাহৰ বাবে অনা হৈছিল বুলি জানিব পৰা গৈছে।